নমস্কাৰ, নতুন এটা ৰেচিপি লৈ আপোনালোকক পুনৰবাৰ আদৰণি জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে মাছৰ ৰেচিপি এটা। খাব বহুত সোৱাদ লগা ফিছ মছলা গ্ৰেভি। মই মাছ আজি মছলাৰে বনাইছোঁ। আহকচোন মই কেনেকৈ বনাইছোঁ আপোনালোকক দেখাই লওঁ। মই মাছ 4 পিচ লৈছোঁ। এইখিনি নিমখ, হালধি আৰু ৰেড চিলি পাউডাৰ অকণমান আৰু নেমু চেপি লৈছোঁ। লৈ এইখিনি ধুনীয়াকৈ মাছত লগাকৈ সানি ল'ম। আপোনালোকে পৰিমাণটো বঢ়াই ল'ব পাৰে। ৰেড চিলি মই তেনেকৈ ব্যৱহাৰ নকৰোঁ। আজি মই ব্যৱহাৰ কৰিছোঁ, একেবাৰে কম ব্যৱহাৰ কৰিছোঁ। এনেকৈ ভালদৰে সানি ল'ব লাগিব যাতে মাছত নেমু আৰু মছলাখিনি ধুনীয়াকৈ লাগি যায়। এইদৰে 5 মিনিটৰ বাবে থৈ দিব লাগিব। আনফালে প্লেট এখনত আলু, বিলাহী, কেঁচা জলকীয়া, শুকান জলকীয়া, আদা, নহৰু আৰু পিঁয়াজ। মই এই আটাইখিনি ধুনীয়া পেষ্ট এটা বনাই ল'ম। বিলাহী মই এটা লৈছোঁ, আদা, নহৰু আৰু পিঁয়াজ মই 2টা কাটি লৈছোঁ আৰু শুকান জলকীয়া এটা, আপোনালোকে বেছিকৈও দিব পাৰে, আৰু লং, ইলাচি, ডালচেনি। এইখিনি পেষ্ট বনোৱা হৈ গ'ল মোৰ। আনফালে পেন এখন উঠাই দিছোঁ। সেই পেনত মই মিঠাতেল দি দিছোঁ। সেই মিঠাতেলতে মই মাছ কেইটুকুৰা অকণমান ভাজি ল'ম। আপোনালোকে মাছ কেইটুকুৰা যেনেকৈ বিচাৰে তেনেকৈ জোখত বনাই ভাজি ল'ব পাৰে। বেছি মৰমৰীয়া খালে তেনেকৈও ল'ব পাৰে। এইফালে মই বাতি এটাত জিৰা গুড়ি, জালুকৰ গুড়ি, ধনিয়াৰ গুড়ি আৰু ৰঙা জলকীয়া গুড়ি আৰু হালধি গুড়ি, এই আটাইখিনি ধুনীয়াকৈ পানী দি পেলাই পেষ্ট এটা বনাই ল'ম। আনফালে মোৰ মাছ কেইটুকুৰা ভাজি হৈ গ'ল। মই বহুত বেছি ভাজা নাই। আপোনালোকে যেনেকৈ বিচাৰে তেনেকৈ ভাজি ল'ব পাৰে। সেই একেখিনি তেলতে মই আলু কেইটুকুৰা ভাজি ল'ম। মই আলু কেইটুকুৰা 70% সিজালৈকে ভাজিম। আপোনালোকেও তেনেদৰে ভাজি ল'ব। আলুখিনি ধুনীয়াকৈ তেল লাগি গৈছে। আলুখিনি ভাজি হৈ গ'ল। সেই একেখিনি তেলতে মই এতিয়া পিঁয়াজ আৰু বিলাহী যিটো পেষ্ট বনাই থৈছিলোঁ সেই পেষ্টটো ভাজিম। সেই পেষ্টটো মই যেতিয়ালৈকে পিঁয়াজ আৰু বিলাহীৰ কেঁচা গোন্ধটো নাযায় তেতিয়ালৈকে মই ভাজি ল'ম। শুকান মছলাৰ পেষ্টখিনি মই দি দিছোঁ আৰু একেলগে গোটেইখিনি লৰাই পেলাই ভাজি লৈছোঁ। মই প্ৰথমতে পানী এবাতি দি দিছোঁ আৰু ভাজি থোৱা আলুখিনিও মই একেলগে ইয়াতে দি ধুনীয়াকৈ লৰাই দিছোঁ। পানী দৰকাৰ হ'লে মই আৰু অলপ দি দিম। মই আকৌ আধা বাতি পানী দি দিছোঁ। দি ভাজি থোৱা মাছখিনি দিছোঁ আৰু আলুখিনি যেতিয়ালৈকে ভালদৰে সিজি নাযায় আৰু মাছখিনিত ধুনীয়াকৈ গ্ৰেভিটো লাগি নাযায় তেতিয়ালৈকে মই এইখিনি সিজিব দিম। মই 5 পৰা 7 মিনিটলৈকে সিজিব দিছোঁ। আলুখিনি ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই এইখিনি পৰিৱেশন কৰিম। আপোনালোকে ভাতৰ লগত খাই চাব, গৰম গৰম ভাতৰ লগত। বহুত সোৱাদ লগা হৈছে আৰু মোৰ ৰেচিপিটো ট্ৰাই কৰিব। কেনেকুৱা পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব। এতিয়া মই কেঁচা ধনিয়াৰে ধুনীয়াকৈ সজাই দিছোঁ। কেঁচা ধনিয়া দিলে খাবলৈ বহুত সোৱাদ লগা হয়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।